যে সংবাদ মাধ্যম লাহে লাহে তাৰ মালিক গোষ্ঠী হ'বলৈ আৰম্ভ কৰিলে বৃহৎ পুঁজিপতি তাৰ লগতে একেবাৰে ঘোষখোৰ দালাল কিছুমান মানে অসৎ মানে দুৰ্নীতিপৰায়ণ ব্যক্তি আৰু ঠিকাদাৰ এই ধৰণৰ তাৰ লগে লগে কিছু শাসকীয় দলৰ ৰাজনৈতিক ব্যক্তি এইসকলেও মানে সংবাদ মালিক গোষ্ঠীৰ মালিকানা মানে তেওঁলোকে হাতলৈ নিলে আৰু যেতিয়াই তেওঁলোকৰ হাতলৈ মালিকানা গ'ল তেতিয়াৰ পৰাই লাহে লাহে সাংবাদিকজনৰ কৰ্মক্ষেত্ৰটো সংকুচিত হৈ আহিল কাৰণ থাপাৰৰ সেই ইণ্টাৰভিউৰ পাছত হয়তো তেওঁ আৰু ভবা নাই যে তেওঁ ইণ্টাৰভিউ ফেচ কৰিব আৰু সেই যিবিলাক চৰকাৰী নীতি গ্ৰহণ কৰে সেই নীতিবিলাক জনসাধাৰণৰ সপক্ষে নে তাৰ বিপক্ষে জনসাধাৰণক কিমান কি উপকাৰ কৰিব বা অপকাৰ কৰিব সেই বিষয়ে যদি তথ্য আমি যোগান নধৰোঁ তেতিয়াহ'লে গণতন্ত্ৰ বিপদাপন্ন হ'ব ডিজিটেল প্লেটফৰ্মৰ কণ্ট্ৰল কৰা দুটা তেওঁলোকে লুপাই ল'লে এটা হ'ল ফেক নিউজ তিনিখন বিল যিটো পাছ হৈছে যিটো সাংবাদিকৰ কাৰণে সাংবাদিকখিনি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত সাংবাদিকতা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব সাংবাদিকজনে বিচৰা মতে তেওঁ ক্ষেত্ৰখন নাপায় তেওঁ যেতিয়া এটা ক'ৰবাত যদি দেখিছেও যে ইয়াতে এটা মানে দুৰ্নীতি হৈছে বা এটা অনিয়ম হৈছে সেই অনিয়মটো কৰাৰ ক্ষেত্ৰত তেওঁ প্ৰথম চিন্তা কৰিব লাগিব সেই ক্ষেত্ৰত তেওঁৰ মালিকজনৰ কিবা ইকনমিক ইণ্টাৰেষ্ট বিজনেছ ইণ্টাৰেষ্ট আছেনে সাংবাদিকে অনুসন্ধানমূলক বাতৰি কৰাৰ ক্ষেত্ৰত এটা প্ৰটেকশ্যন আছিল যে কেতিয়াও আমি চ'ৰ্চটো আমি ৰিভিল কৰিব নালাগে কিন্তু এতিয়া সেইটো বাধ্যবাধক মই মানে বাধ্য হ'ম অপিনিয়ন ট্ৰাষ্টৰ সম্পাদক বিপুলদেৱ শৰ্মাদেৱ আৰু এডিটৰিয়েল বৰ্ডৰ চিফ কনভেনৰ দিলীপ ৰায়চৌধুৰীদেৱ আৰু আজি উপস্থিত অপিনিয়ন ট্ৰাষ্টৰ কৰ্মীবৃন্দ শুভাকাংক্ষী আৰু অল্টাৰনেটিভ মিডিয়া বিকল্প সংবাদ মাধ্যমক ভাল পোৱা আৰু ইয়াক জীয়াই ৰাখিবৰ কাৰণে আগবাঢ়ি অহা সুধীসকল মই নিজে এটা দীৰ্ঘদিনৰ ধৰি পৰম্পৰাগত যিটো আমাৰ সংবাদ মাধ্যম বাতৰি কাকতৰ সৈতে জড়িত আছিলোঁ আৰু একে সময়তে আমি যেতিয়া সংবাদ মাধ্যমৰ সৈতে জড়িত হৈছোঁ তেতিয়া ৰেডিঅ' টেলিভিশ্যন আৰু বাতৰি কাকত মূলতঃ এইকেইটাই আমাৰ সংবাদ পৰিৱেশন কৰাৰ মাধ্যম মানে গণমাধ্যম কিন্তু আমি আটাইবোৰে মই বিশেষ বিতংকৈ ক'বলৈ নাযাওঁ কেৱল আলোচনাৰ স্বাৰ্থত কথাখিনি মই উল্লেখ কৰিছোঁ যে এই গোটেই মিডিয়াৰ যিটো আমাৰ সামগ্ৰিক ইক'চিষ্টেমটো বা লেণ্ডস্কেপ ই সলনি হৈ গ'ল একেবাৰে হঠাৎ যেতিয়া আমাৰ প্ৰযুক্তি মানে আহি পৰিলে আমাৰ হাতত থকা ইণ্টাৰনেট মানে মোবাইলটোৰ জৰিয়তে এতিয়া আমি প্ৰতিজনে একোজন আমি সাংবাদিকতাৰ মানে ভূমিকা পালন কৰিব পাৰোঁ কিছুমানে কৰি আহিছে কিছুমানে তাক সেই ক্ষমতাৰ অপব্যৱহাৰ কৰিছে গতিকে এই পৰিৱেশত সংবাদ মাধ্যম তাৰ প্ৰযুক্তিয়ে যি মানে তাৰ সলনি কৰিছে এই সলনি কৰাৰ লগে লগে সংবাদ মাধ্যমত সি এটা ব্যাপক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আৰু সেই প্ৰত্যাহ্বান হ'ল ইয়াত কেইবাটাও ধৰণৰ প্ৰত্যাহ্বান সোমাই আছে ইয়াত প্ৰযুক্তিৰ লগে লগে আহিলে মালিকানাৰ সলনি যে সংবাদ মাধ্যম লাহে লাহে তাৰ মালিক গোষ্ঠী হ'বলৈ আৰম্ভ কৰিলে বৃহৎ পুঁজিপতি তাৰ লগতে একেবাৰে ঘোষখোৰ দালাল কিছুমান মানে অসৎ মানে দুৰ্নীতিপৰায়ণ ব্যক্তি আৰু ঠিকাদাৰ এই ধৰণৰ তাৰ লগে লগে কিছু শাসকীয় দলৰ ৰাজনৈতিক ব্যক্তি এইসকলেও মানে সংবাদ মালিক গোষ্ঠীৰ মালিকানা মানে তেওঁলোকে হাতলৈ নিলে আৰু যেতিয়াই তেওঁলোকৰ হাতলৈ মালিকানা গ'ল তেতিয়াৰ পৰাই লাহে লাহে সাংবাদিকজনৰ কৰ্মক্ষেত্ৰটো সংকুচিত হৈ আহিল সাংবাদিকজনে সকলো ক্ষেত্ৰত তেওঁ এতিয়া সংবাদ বিচাৰি যাব নোৱাৰা হ'ল কাৰণ মালিকে যদি এটা ক্ষেত্ৰত ডাঙৰ তেওঁ ব্যৱসায় কৰি আছে গতিকে সেই ব্যৱসায় ক্ষেত্ৰখনত আৰু তেওঁৰ অধীনত থকা সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকসকলে কোনো বাতৰি তাত প্ৰকাশ কৰিব নোৱাৰে আৰু সেইটোত তেওঁৰ যদি কিবা বা চৰকাৰখনৰ বা অন্য কোনোবাৰ যদি তাত দুৰ্নীতি হৈ আছে সেই দুৰ্নীতিকো তেওঁলোকে কেতিয়াও মানে তাক লৈ আনিব নোৱাৰে গতিকে ক্ৰমান্বয়ে
ক্ষেত্ৰখন সলনি হয় মই জাষ্ট এটা উদাহৰণ দিছোঁ আপোনালোকে পি চাইনাথক লগ পাইছে হয়তো তেখেতৰ বক্তব্য শুনিছে বহুতে ইয়াতে আজি উপস্থিত থকা পি চাইনাথ মই যেতিয়া হিন্দুত কাম কৰি থাকোঁতে তেখেত তেতিয়া আমাৰ ৰুৰেল এফেয়াৰ্ছ এডিটৰ আছিলে পি চাইনাথৰ আটাইতকৈ এখন মানে বিশ্বজুৰি খ্যাতি লাভ কৰা কিতাপ হ'ল এভৰি ওৱান লাভছ এ ড্ৰট গুড ড্ৰট যিখন মানে যেনেকৈ খৰাং পৰিস্থিতিত কেনেকৈ মানে এই এটা দুৰ্নীতিপৰায়ণ মানে হেৰি গোটেই চক্ৰটোক চৰকাৰ তাৰ মানে বাকী তাৰ লগতে আনুষংগিক যিবিলাক চক্ৰ জড়িত হৈ থাকে তেওঁলোক কেনেকৈ মানে তাৰ পৰা লাভান্বিত হয় এই বিষয়ে তেওঁ এই কিতাপখনত আৰু কিতাপখন আচলতে মানে এটা ছিৰিজ অফ আৰ্টিকলছ আৰু ছিৰিজ অফ আৰ্টিকলছ ক'ত পাব্লিছ হৈছিল দ্য টাইমছ অফ ইণ্ডিয়া কাকতত আৰু এই মানে অনুসন্ধানমূলক সংবাদখিনি আহৰণ কৰিবৰ কাৰণে পি চাইনাথক টাইমছ অফ ইণ্ডিয়াৰ টাইমছ ফেলোশ্বিপ তেওঁক দিছিলে সেই সংবাদ গোষ্ঠীটোৱে তেওঁক দিছিলে যাতে তেওঁ বিভিন্ন সেই ক্ষতিগ্ৰস্ত অঞ্চলবিলাকত গৈ সংবাদ আহৰণ কৰি তাতে এটা ছিৰিজ অফ ৰিপৰ্টিং কৰে সেইখন টাইমছ অফ ইণ্ডিয়াৰ এতিয়া বৰ্তমানৰ যি মালিক তেওঁৰ এটা সেইটোৰ ইণ্টাৰভিউ আপোনালোকে বিচাৰিলে আপোনালোকে পাব পাৰ্লিয়ামেণ্টাৰী ষ্টেণ্ডিং কমিটিৰ ৰিপৰ্টত এটা উল্লেখ আছে এই ৰিপৰ্টৰ বিষয়ে ক্ৰছ মিডিয়া অ'নাৰশ্বিপৰ ওপৰত যেতিয়া পাৰ্লিয়ামেণ্টাৰী ষ্টেণ্ডিং কমিটিৰ ৰিপৰ্ট এটা ওলাইছিল তেতিয়া তাতে তেওঁৰ এটা ইণ্টাৰভিউ বাহিৰৰ এখন কাকতত দিয়া ইণ্টাৰভিউ ওলাইছিল আৰু তেতিয়া কৈছিলে যে when 80% of my advertisement 80% of my revenue comes from advertisement I am running an advertising industry not a media industry গতিকে এইটো হ'ল সেই একেখন কাকত তেওঁলোকৰ এইটো দৃষ্টিভংগীটো যে মোৰ 80% মোৰ ৰেভিনিউ আহিছে এডভাৰটাইজমেণ্টৰ পৰা গতিকে মই এতিয়া আৰু বাতৰিৰ বিজনেছ কৰি থকা নাই সেই ব্যৱসায়ত মোৰ নাই এইটো হ'ল এই পৰিৱৰ্তন আমাৰ মানে মালিকসকলৰ তেওঁলোকৰ চৰিত্ৰিক আৰু তেওঁলোকৰ লগে লগে মিডিয়াৰ গতিকে সেই আৰু তাতে এনেকুৱাও হয় নিউজ ৰুমত তেওঁলোকৰ কথাটো ওলাইছিলে যে এডিটৰিয়েলৰ ক্ষেত্ৰত কয় যে the space left by the advertisers is the space for the editorial মানে গোটেইখনত এডভাৰটাইজমেণ্ট দিয়াৰ পাছত যিখিনি ঠাই ৰৈ যাব সেইখিনি হ'ব তাত মানে সম্পাদকীয় ফালৰ পৰা মানে তাতে যদি বাতৰি যি পালে তাকো দিলে তাত আকৌ কি বাতৰি দিব ক্ৰিকেট চেলিব্ৰিটি আৰু ক্ৰাইম আটাইতকৈ বেছি চলে গতিকে সেইখিনি চলাৰ কাৰণে তেওঁলোকে এই ধৰণৰ কিন্তু তাৰ লগে লগে এই পৰম্পৰাগত মানে যিখিনি মাধ্যম তাৰ লগে লগে যেতিয়া প্ৰযুক্তি আহিলে যেতিয়া নিউ মিডিয়া আহিলে আমাৰ ছ'চিয়েল মিডিয়া আহিল তেতিয়া হঠাৎ মিডিয়াৰ এটা নতুন এটা ৰূপ পালে আৰু লাহে লাহে এই অল্টাৰনেট এটা স্পেচ এটা হ'ল যেতিয়া মানুহে দেখিলে যে এই আমাক বাতৰি কাকতবোৰে আৰু এতিয়া আমাক যিখিনি লাগে সংবাদ সেইখিনি সংবাদ নিদিয়ে তেওঁলোকে অনুসন্ধানমূলক সংবাদ তেওঁলোকে নিদিয়ে দুই এখন কাকত আছিলে এইটো বেলেগ কথা দ্য হিন্দুৰ নিচিনা কাকত বা আন দুই এখন কাকতে যেতিয়াবা ইণ্ডিয়ান এক্সপ্ৰেছ কিছু পৰিমাণে কৰিছিলে গতিকে এই দুই এখন কাকতৰ বাবে বাকীবোৰে ক্ৰমান্বয়ে তেওঁলোকৰ যিহেতু ব্যৱসায় বাণিজ্য এইবিলাকত তেওঁলোকৰ মানে জড়িত হৈ গ'ল গতিকে তেওঁলোকে আৰু অনুসন্ধানমূলক বাতৰিত তেওঁলোকৰ গুৰুত্ব নাই গুৰুত্ব হ'ল এই মানে চেলিব্ৰিটিক লৈ ফেশ্বন গতিকে য'ত তেওঁলোকৰ এডভাৰটাইজমেণ্ট আহে আনকি মই এনেকুৱা সমস্যা মানে মই নিজে ব্যক্তিগত মোৰ অভিজ্ঞতা টেলিগ্ৰাফ কাকতত মই কাম কৰি থাকোঁতে তেতিয়া মানে ফ্লাড মানে বানপানীৰ সংবাদ দিবলৈ গৈ তেওঁ মোক কৈছিলে যে নহয় এইটো আমাৰ পেপাৰখনটো আৰু যিবিলাক আমাৰ ক্লায়েণ্ট তেওঁলোকেতো আৰু এই বানপানীৰ খবৰ পঢ়িব নিবিচাৰে কাৰণ তেওঁলোক ৱাশ্বিং মেচিন কিনা মানুহ তেওঁলোকে ডাঙৰ এখন লাক্সাৰী গাড়ী কিনা মানুহ গতিকে সেই ধৰণৰ হেৰিৰ লগত আমাৰ মানে বানপানী নিউজটো এইটো সৰু এটা নিউজ এটা ভিতৰৰ পেজত এটা কৰি দিয়াটো গতিকে এই ধৰণৰ অভিজ্ঞতা মানে মোৰ নিজৰো হৈছিলে আৰু গতিকে তাৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু এটা যেতিয়া ইণ্টাৰনেট প্ৰযুক্তিৰ সহায়ত মানুহে যেতিয়া মানে নিজেই বাতৰি পৰিৱেশন কৰিব পৰা হ'ল সামাজিক মাধ্যমো আহিল লগত যে মোৰ হাতত এটা বাতৰি আছে মই তাৰ সেই ফটোখন যোগাৰ কৰিব পাৰোঁ ভিডিঅ' এটা বনাব পাৰোঁ আৰু মই এইটো ইণ্টাৰনেটৰ জৰিয়তে মই মানুহৰ মাজত দি দিব পাৰোঁ গতিকে এই
সামাজিক সচেতন ব্যক্তি কিছুমানে সেইটো বিচাৰিলে যে এইটো এটা অল্টাৰনেটিভ প্লেটফৰ্ম এটা অল্টাৰনেটিভ মিডিয়া আৰু সেইটোৰ লৈ এনেকুৱা ৱায়াৰ বা এনেকুৱা বিভিন্ন ধৰণৰ মানে মিডিয়াবিলাক গঢ় লৈ উঠিলে গতিকে তেতিয়া আকৌ হেৰি হ'ল গোষ্ঠী আকৌ অলপ তেওঁলোক মানে শংকিত হ'ল যে আমিতো ঠিক আছে আমি এই ট্ৰেডিশ্যনেল মিডিয়াত আমিতো দূৰদৰ্শন অল ইণ্ডিয়া ৰেডিঅ' এইবিলাকতো আমি দখল কৰি থৈ দিছোঁ এইবিলাকতো কথা নাই প্ৰাইভেট টেলিভিশ্যনো আমি এডভাৰটাইজমেণ্ট আৰু এইবিলাকৰ মাজেৰে গোটেই তাৰ ৰাস্তাটো নাইকিয়া কৰিছোঁ তেওঁলোকক আমি তাত মানে অন্য ধৰণৰ অনুসন্ধানমূলক বাতৰি পৰিৱেশন কৰাৰ কাৰণে যদি এতিয়া যদি আকৌ অল্টাৰনেট মিডিয়াত যিটো আমাৰ ডিজিটেল প্লেটফৰ্মতো যদি এইটো যদি ৰাইজে ব্যৱহাৰ কৰিবলৈ লয় তেতিয়াহ'লে তাক কেনেকৈ কণ্ট্ৰল কৰিব পৰা যাব আৰু সেইটোৱে হৈছে এতিয়া যিহেতু অপিনিয়নো এখন এতিয়া আপোনালোকে আগবাঢ়ি আহিছে যে এটা বিকল্প যিবিলাক জনসাধাৰণে বিচাৰে কাৰণ গণতন্ত্ৰত আমি যদি সংবাদৰ যদি আমি সংবাদখিনি নাপাওঁ আমাৰ ৰাজহুৱা ধন কেনেধৰণে ব্যয় হৈছে ৰাজহুৱা ধন যদি কোনোবাই দুৰ্নীতি কৰিছে সেই দুৰ্নীতিক যদি আমি অনুসন্ধান কৰি যদি আমি উদঙাই নিদিওঁ তেতিয়াহ'লে সি আৰু যিবিলাক চৰকাৰী নীতি গ্ৰহণ কৰে সেই নীতিবিলাক জনসাধাৰণৰ সপক্ষে নে তাৰ বিপক্ষে জনসাধাৰণক কিমান কি উপকাৰ কৰিব বা অপকাৰ কৰিব সেই বিষয়ে যদি তথ্য আমি যোগান নধৰোঁ তেতিয়াহ'লে গণতন্ত্ৰ বিপদাপন্ন হ'ব আৰু সেইকাৰণে সেই কথাটো উপলব্ধি কৰিয়েই যিসকলে বিচাৰে সংবাদ মাধ্যমটোৰ জৰিয়তে এটা শক্তিশালী মতামত গঢ় লৈ উঠক ৰাইজৰ বিষয়বিলাক তাত প্ৰতিফলিত হওক আৰু গণতন্ত্ৰ শক্তিশালী হওক যাতে সাধাৰণ ৰাইজৰ বিষয়সমূহ যাতে তল পৰি নাযায় আৰু ৰাজহুৱা ধনৰ ক্ষেত্ৰত যদি যিবিলাক প্ৰতিষ্ঠান আছে আইন প্ৰতিষ্ঠান আছে সেইবিলাক যাতে চৰকাৰী প্ৰতিষ্ঠান আছে তাতে যদি দুৰ্নীতিৰ প্ৰয়োগ কৰা হয় সেইবোৰ যাতে বাতৰি প্ৰকাশ পায় তাৰ বিৰুদ্ধে যাতে মানুহে মতামত দিব পাৰে গতিকে এই অল্টাৰনেট প্লেটফৰ্মটোত যেতিয়া আৰম্ভ কৰিলে তেতিয়া তেওঁলোকে লাহে লাহে আৰম্ভ কৰিলে যে নহয় এতিয়া ডিজিটেল প্লেটফৰ্মটোক যদি আমি কণ্ট্ৰল নকৰোঁ তেতিয়াহ'লে এই ডিজিটেল প্লেটফৰ্মৰ কণ্ট্ৰল কৰা দুটা তেওঁলোকে লুপাই ল'লে এটা হ'ল ফেক নিউজ আপোনালোকে নাভাবিব যে ফেক নিউজ কিছুমান কেৱল মানুহে নিউজ সম্পৰ্কে ধাৰণা নাথাকা মানুহে এই ধৰণে মানে ফেক নিউজ কিছুমান দি আছে এইটো এটা চক্ৰান্তমূলকভাৱে আৰু পৰিকল্পিতভাৱে ইয়াক এৰি দিয়া হৈছে যাতে মানে আপুনি সাধাৰণ মতামতবিলাক মোক দিব যে ইমান জনে পদে মানে বাতৰি কৰা হৈছে আৰু কোনো মানে ফেক নিউজ কৰা হৈছে গোটেই এইবিলাকক কণ্ট্ৰল কৰিব লাগে আৰু বাতৰি পৰিবহণ কৰিলে নাকি কোনে লগাব এওঁলোকক এনেকুৱা ধৰণৰ যে কোনে ৰেগুলেট কৰিব অৰ্থাৎ ডিজিটেল স্পেচটো কণ্ট্ৰল কৰাৰ কাৰণে আৰু ডিজিটেল স্পেচত যিবিলাক চিনচিয়াৰলি যিবিলাকে এই বাতৰিবিলাক পৰিৱেশন কৰিবলৈ আগবাঢ়ি আহিছিল তেওঁলোকৰো ক্ৰেডিবিলিটি যাতে নষ্ট হয় সেইকাৰণে ফেক নিউজবিলাকক ক্ৰমান্বয়ে তাতে এৰি দিয়া হ'ল এইটো এটা তাৰ লগে লগে দেখিলে যে নহয় ফেক নিউজৰ এগেইনষ্টেও মানুহে লাহে লাহে মতামত লৈছে আৰু ফেক চেকিং পৰ্টেল কিছুমান আহিলে যেনেকৈ কোনোবা এটা অসত্য বাতৰি এৰি দিয়াৰ লগে লগে তেওঁলোকে লগে লগে চেক কৰি এইটো দেখাই দিয়ে নহয় এইটো এটা মানে ক'ৰবাত এনেকৈ ধৰ্মীয় উন্মাদনা সৃষ্টি কৰাৰ কাৰণে নানান এনেকুৱা বাতৰি এৰি দিয়া হ'ল কিন্তু ফেক চেকিং গ্ৰুপবিলাকে লগে লগে কৰি উলিয়াই দেখাই দিলে যে নহয় এইবোৰ বাতৰি অসত্য আৰু এইটো এটা হেৰি আৰু লাহে লাহে মানুহে তেতিয়া আকৌ সেই ফেক চেকিংটোতো মানে অলপমান সেইটোতো মনোনিৱেশ কৰা হ'ল কিন্তু সমস্যা কিছুমান আছে যে এতিয়া আমি ব্যৱহাৰকাৰী দিশৰ পৰা যদি আমি মানে মন কৰোঁ এতিয়া ভাৰতবৰ্ষত ইণ্টাৰনেট মানে ব্যৱহাৰ কৰা জনসংখ্যা হ'ল 85 কোটি এইটো টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াৰ তেওঁলোকৰ তথ্য 85 কোটি ভাৰতীয় এতিয়া ইণ্টাৰনেট ব্যৱহাৰ কৰে আৰু তাৰে ভিতৰত 50 কোটি চহৰ অঞ্চলৰ 34 কোটি গ্ৰামাঞ্চলৰ গতিকে গ্ৰামাঞ্চলত এতিয়াও প্ৰায় 2/3 মানুহৰ হাতত এতিয়াও ইণ্টাৰনেট প্ৰযুক্তি গৈ পোৱা নাই গতিকে তাৰ কাৰণে সেইকাৰণে তেওঁলোকে মন কী বাত প্ৰধানমন্ত্ৰীয়ে সেই ৰেডিঅ' বা এই ধৰণৰ অনুষ্ঠানবিলাকৰ এটা মানে তাৰ মানে আমি এটা ধাৰণা হ'ব পাৰে যে ইমান ইণ্টাৰনেটৰ মাজত আৰু কোনে এতিয়া ৰেডিঅ' শুনে নহয় ৰেডিঅ' শুনি আছে এচাম মানে আৰু ৰেডিঅ' শুনোৱাবলৈ ব্যৱস্থা কৰা হৈছে যাতে সেই এটা প্ৰচাৰ যিগৰাকী প্ৰধানমন্ত্ৰীয়ে কোনো এই 10 বছৰ হ'ব হ'ল আৰু 9.5 বছৰত তেওঁ এটা কোনো সংবাদগোষ্ঠীৰ তেওঁ মানে মুখামুখি নহ'ল এটা প্ৰশ্নমানৰ মুখামুখি নহ'ল আমি কেইবাজন প্ৰধানমন্ত্ৰীক আমি প্ৰেছ কনফাৰেঞ্চ কৰিছোঁ তেওঁলোকক প্ৰশ্ন কৰিছোঁ
আৰু প্ৰশ্নৰ উত্তৰ দিছে আৰু এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিন্তু কেতিয়াও সাংবাদিকৰ সন্মুখীন হোৱা নাই আৰু তেওঁ এবাৰেই হৈছিল আৰু সেইকাৰণে হয়তো আৰু তেওঁ কাৰাণ থাপাৰৰ সেই ইণ্টাৰভিউৰ পাছত হয়তো তেওঁ আৰু ভবা নাই যে তেওঁ ইণ্টাৰভিউ ফেচ কৰিব আৰু সেইকাৰণেই কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আহিছে এতিয়া সংবাদ মাধ্যমৰ ক্ষেত্ৰত অলপতে ইণ্ডিয়া টুডে এটা অনুষ্ঠানত প্ৰধানমন্ত্ৰী তেওঁক ইণ্ডিয়া টুডে গোষ্ঠীয়ে এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ এজন এংকৰ ছানা তেওঁৰ সৈতে তেওঁক পৰিচয় কৰাই দিছিল আৰু ছানাই সেইদিনাখন তেওঁক প্ৰধানমন্ত্ৰীক কৈছিলে তেওঁক মানে মানে প্ৰধানমন্ত্ৰীক তেওঁক এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এইটোতো কোনো হেৰি নহয় তেওঁ কৈছিলে যে মই মানে আটাইতকৈ ভাল বেষ্ট জাৰ্ণালিষ্টজন হ'ব বিচাৰোঁ আৰু মই আশা কৰিছোঁ যে আপোনাৰ লগত মই এটা এক্সক্লুচিভ ইণ্টাৰভিউ এটা কৰিম এইটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ সেই ৰবটটোৱে কোৱা কথা আৰু বোধ কৰোঁ দেশৰ প্ৰধানমন্ত্ৰীয়ে খুব ভালেই পাইছে যে ৰবটৰ লগত ইণ্টাৰভিউটো দিব পৰা যাব এইটো ইমান মানে বিপদজনক কাৰণ তাৰ প্ৰশ্নখিনিও গোটেইখিনি একদম আগতেই প্ৰগ্ৰেম কৰি দিব পৰা যাব কি প্ৰশ্ন দিব আৰু মই উত্তৰ দিয়াত মোৰ অসুবিধা নাই কাৰণ কাৰাণ থাপাৰৰ সেই ইণ্টাৰভিউৰ পাছত আৰু তেওঁ হিউমেন ইণ্টাৰভিউ মানে ৰিপৰ্টাৰ এজনৰ ইণ্টাৰভিউ ফেচ কৰে বুলি মই কৰিব পাৰি কৰা সাহস আছে বুলি মই নাভাবোঁ অন্ততঃ এই গতিকে সেই সাংবাদিকসকলৰ কাৰণে আহিল আকৌ এতিয়া নতুন সেই সংকট এটা হ'ল সাংবাদিকজনে বিচৰা মতে তেওঁ ক্ষেত্ৰখন নাপায় তেওঁ যেতিয়া এটা ক'ৰবাত যদি দেখিছেও যে ইয়াতে এটা মানে দুৰ্নীতি হৈছে বা এটা অনিয়ম হৈছে সেই অনিয়মটো কৰাৰ ক্ষেত্ৰত তেওঁ প্ৰথম চিন্তা কৰিব লাগিব সেই ক্ষেত্ৰত তেওঁৰ মালিকজনৰ কিবা ইকনমিক ইণ্টাৰেষ্ট বিজনেছ ইণ্টাৰেষ্ট আছে নেকি যদি বিজনেছ ইণ্টাৰেষ্ট আছে সেইটো তেওঁ বাদ দি থ'ব লাগিব তাৰ লগে লগে তেওঁ এতিয়া সাংবাদিকজনে কিন্তু আকৌ একে সময়তে ডিজিটেল প্লেটফৰ্মৰ বা আন সকলোতে এতিয়া ডিজিটেল প্লেটফৰ্মত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অলৰেডি ChatGPT নিচিনা মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ সংবাদ মাধ্যম গোষ্ঠীয়ে ব্যৱহাৰ কৰা আৰম্ভ কৰিছে এখন নিউজ GPT বুলি অকল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ মানে দি চলোৱা এখন মেগাজিন ইতিমধ্যে ওলাই গৈছে সংবাদ পত্ৰ গতিকে সাংবাদিকসকল একেবাৰে তাৰ লাহে লাহে আৰু তেওঁলোকৰ ক্ষেত্ৰ সংকুচিত হৈছে এওঁলোকে চাকৰি হেৰুৱাইছে ক্ৰমান্বয়ে আৰু এই ভৱিষ্যতে এইটো কি ৰূপ লৈ গৈ আমি এতিয়া ঠিক নাজানো আৰু সেইকাৰণে মই ক'লোঁ যে এতিয়া এই অল্টাৰনেটিভ প্লেটফৰ্মত যেতিয়া ৱেৰ বা আন বিভিন্ন হেৰিবিলাকে আমাৰ নিচিনা নিজাইন বা এনেকৈ অপিনিয়ন বা এনেকৈ ক্ৰছ কাৰেণ্ট এই সকলোবিলাকে যেতিয়া অনুসন্ধানমূলক বাতৰি বা এইবিলাক তথ্য নিৰ্ভৰ বাতৰিবোৰ পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া তেওঁলোকে লাহে লাহে ভাবিলে যে নহয় ইয়াক কণ্ট্ৰল কৰিব লাগিব আৰু সেইকাৰণে আটাইতকৈ ভয়ংকৰ বিপদটো আহিছে তিনিখন বিল যিটো পাছ হৈছে যিটো সাংবাদিকৰ কাৰণে সাংবাদিকখিনি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত সাংবাদিকতা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব আৰু এখন ইতিমধ্যেই প্ৰেছিডেণ্টে ৰাষ্ট্ৰপতিয়ে এইখন আইন হিচাপে তেওঁৰ প্ৰেছিডেন্সিয়েল এছেণ্ট দিলে ডিজিটেল পাৰ্চনেল ডাটা বিল এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াই ইতিমধ্যে এই বিলকেইখনক লৈ তেওঁলোকে মতামত প্ৰকাশ কৰিছে আৰু তেওঁলোকে কৈছে যে এই ডিজিটেল পাৰ্চনেল ডাটা বিলখন এইখনটো পাছ হৈ গ'ল আৰু বাকী এখন হ'ল আপোনাৰ প্ৰেছ ৰেজিষ্ট্ৰেশ্যন এক্ট এইখন ৰাজ্যসভাত ইতিমধ্যেই পাছ কৰিলে আৰু তাৰ লগে লগে আমি যিটো গদি মিডিয়া বুলি কওঁ অৰ্থাৎ এই শাসকীয় দলৰ গুণাগুণত ব্যস্ত থকা আৰু বিৰোধী দলৰ নেতাসকলক মানে একদম অতি কঠিন প্ৰশ্ন কৰাটো যিবিলাকে মানে ভাবে যে বোল্ড জাৰ্ণালিজিম এইটোৱেই মানে সাহসী সাংবাদিকতা সেই তেওঁলোকে যিটো মানে বিশ্বাস কৰে যে সাংবাদিকতা সাহসী সাংবাদিকতা কি গতিকে তাৰ সেই প্ৰেছ এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়া আৰু এখন যিখন আইনৰ তেওঁলোকে বিৰোধিতা কৰিছে এইটো হ'ল প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেশ্যন অফ পিৰিয়ডিকেলছ বিল 2023 আৰু তাৰ লগে লগে IT ডিজিটেল মিডিয়া এথিক্স ৰুলছ 2021 এইটো এখন তেতিয়াবাই পাছ হৈছিলে 21ত আৰু তাৰ এতিয়া শেহতীয়া যিটো এমেণ্ডমেণ্ট IT ৰুলছ 2021 আৰু তাৰ যিটো এমেণ্ডমেণ্ট শেহতীয়াকৈ এই এমেণ্ডমেণ্টকেইটা ইনফৰমেশ্যন টেকন'লজি ইণ্টাৰমিডিয়েৰী গাইডলাইনছ এণ্ড ডিজিটেল মিডিয়া এথিক্স কোড এমেণ্ডমেণ্ট ৰুলছ 2023 IT এমেণ্ডমেণ্টছ ৰুল 2023
ইয়াতে এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়াই তেওঁলোকে স্পষ্টভাৱে ব্যাখ্যা কৰিছে যে কেনে ভয়াৱহ হ'ব সাংবাদিকৰ কাৰণে এই আগত দিনবোৰ আৰু তাত মানে সাংবাদিকসকলক মানে তেওঁলোকে হেঁচা মাৰি ধৰিবলৈ কেনেকুৱা ধৰণে তেওঁলোকে মানে ব্যৱহাৰ কৰিছে যে ইয়াত যিখন ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন বিল এনেই এফালৰ পৰা তেওঁলোকে চাবলৈ তেওঁলোকে কৈছে যে যদি পাৰ্চনেল ডাটা চুৰি হয় তেতিয়াহ'লে 250 কোটি টকাৰ মানে তেওঁলোকে ফাইন লগাব কিন্তু তেওঁলোকে আইনখনত তেওঁলোকে কি কৈছে তেওঁলোকে কৈছে যে ছাৰ্ভিলেঞ্চ বাঢ়িব তাতে ছেকশ্যন তাতে ক্লজ 17(2)A মই পঢ়ি দিছোঁ It allows the Union government to issue a notification exempting any instrumentality of the state from the provisions of the bill, thereby out of the ambit of the data protection restriction. State or ৰাষ্ট্ৰখনৰ যিকোনো এটা তেওঁলোকৰ সংস্থা এই বিলখনৰ পৰা তেওঁলোকে ৰেহাই দিব তেওঁলোকৰ আউটাৰ বাহিৰত ৰাখিব যাতে তেওঁলোকে যেতিয়াই বিচাৰে তেওঁলোকে এই ডাটাবোৰ পাৰ্চনেল ডাটাবিলাক তেওঁলোকে আনিব পাৰে ল'ব পাৰে তাৰ লগে লগে ছেকশ্যন 17(4) এইটোৱে কৈছে যে ইট এলাউজ দ্য গভৰ্ণমেণ্ট এণ্ড ইটছ ইনষ্ট্ৰুমেণ্টেলিটিজ টু ৰিটেইন পাৰ্চনেল ডাটা ফৰ এন আনলিমিটেড পিৰিয়ড অফ টাইম এডিশ্যনেলি আণ্ডাৰ ছেকশ্যন 36 government can ask any public or private entity data fiduciary to furnish personal information of citizens including journalists and their sources সাংবাদিকে অনুসন্ধানমূলক বাতৰি কৰাৰ ক্ষেত্ৰত এটা প্ৰটেকশ্যন আছিল যে কেতিয়াও আমি সোৰ্সটো আমি ৰিভিল কৰিব নালাগে সোৰ্সটো আমি প্ৰটেক্ট কৰিব পাৰোঁ অৰ্থাৎ সেই সোৰ্সটো ৰিভিল কৰাৰ কাৰণে কেতিয়াও হেঁচা দিব নোৱাৰে হেঁচা বিভিন্ন ধৰণৰ আহে এতিয়া আমি যিটো এতিয়া 2012 চনত এটা এই ডিমা হাছাও যিটো আপোনালোকে দেখিছিলে যে এই লেণ্ডশ্লাইড হৈ কেনেকুৱা অৱস্থা হৈছিল 2012 চনত মই দ্য হিন্দুত তেতিয়া এটা ইণ্টাৰনেল ৰেলৱেৰ অডিট ৰিপৰ্ট এটা তেওঁ এই বিষয়ে মই প্ৰকাশ কৰিছিলোঁ তাত কৈছিলে যে এই লাইনটোৰ জিঅ'গ্ৰাফিকেলি সেই সম্ভাৱনা নাই ইয়াত তেওঁলোকে এলাইনমেণ্টটো সলনি কৰাৰ কাৰণে সেই অডিট ৰিপৰ্টত তেওঁলোকে তাতে ৰিকমেণ্ড কৰিছিল আৰু তেওঁলোকে নকৰাকৈ তেওঁলোকে এই লাইনটো আৰম্ভ কৰি দিলে আৰু নতুন যেতিয়া চৰকাৰ হ'ল বিজেপি দলৰ নেতৃত্বত যে নতুন চৰকাৰ আহিলে তেওঁলোকে কৰিলে কি যে আমি সোনকালে প্ৰজেক্ট আগৰ চৰকাৰবিলাক ইমান দিনে কোনো ধৰণৰ কাম নকৰিছিল আমি কাম কৰি লগে লগে আমি এক্সিকিউট কৰি ইমপ্লিমেণ্ট কৰোঁ যেতিয়া হাফলং শিলচৰ লাইন লামডিং শিলচৰ লাইন হাফলঙৰ মাজেৰে যোৱা এই লাইনটো ব্ৰডগেজ লাইনটো যেতিয়া তেওঁলোকে মুকলি কৰিছিল তেতিয়া ৰেলৱে ছেফটি কমিশ্যনৰ তেওঁলোকে 200 কিলোমিটাৰ লাইনটোত মাত্ৰ 100 কিলোমিটাৰহে ছেফটি ক্লিয়াৰেঞ্চ দিছিল তাৰপিছতো কিন্তু এইটো চব কেগৰ বিলত আছে ৰিপৰ্টত আছে গতিকে এই ৰিপৰ্টবিলাক পোৱাৰ ক্ষেত্ৰতে ৰেলৱে খুব প্ৰেছাৰ দিছিল ৰেলৰ পৰা আহি কৈছিল যে আপোনাক কোনে ক'ত দিছিলে অকণমান আমাক অলপ শ্বেয়াৰ কৰক যে আমি এই বিপদত পৰিছোঁ গতিকে স্বাভাৱিকতে আমাৰ সেই সুবিধাটো আছিলে যে আমি সেই চ'ৰ্চ কেতিয়াও আমি ৰিভিল কৰিব লগা নাছিল তেওঁলোকে ৰিকুৱেষ্ট কৰিছিল গতিকে আমি ডিনাই কৰিছিলোঁ কিন্তু এতিয়া সেইটো বাধ্যবাধক মই মানে বাধ্য হ'ম মই তাৰ পৰা আৰু তাক মোৰ কোনো মোৰ নিষ্ঠাৰ নাই গতিকে এনেকুৱা অৱস্থাত অনুসন্ধানমূলক সাংবাদিকতাৰ মানে ক্ষেত্ৰখন কিমান দূৰ মানে সি মুকলি হৈ থাকিব সৎ সাংবাদিকতাসকলৰ কাৰণে কোনোবাই কৰিব জেললৈ যাব দ্বিতীয়জন আকৌ আগবাঢ়ি আহিবনে নাই সাহসী এজনে কৰিলে তেওঁ উদঙাই দিলে তাৰপিছত তেওঁক হেঁচা দিলে আনকি আৰু তাতকৈ ডাঙৰ কথা এই যে চ'ৰ্চবিলাক আচলতে তেওঁলোকে কি হয় মানে চৰকাৰ বা এই হেৰিত তেওঁলোকেওতো বিচাৰে অনিয়মবিলাক ওলাই অহাৰ কাৰণে আৰু তেনেকেই সাংবাদিক এজন আৰু তেওঁৰ চ'ৰ্চ এটা তেওঁৰ কাল্টিভেট হয় যিহেতু তেওঁলোকে বিচাৰে যে এই ধৰণৰ ৰাজহুৱা ধৰণৰ অপচয় হৈছে গতিকে এইটো সংবাদ মাধ্যমত যাব লাগে যাতে ইয়াৰ বিষয়ে মানুহে জানে আৰু এই বিষয়ে এছেম্বলি পাৰ্লিয়ামেণ্ট কেগ আদি বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে ইয়াৰ তাৰ এটা নিৰাময় হয় বা তাৰ এটা ভৱিষ্যতে ইয়াৰ এটা এই ধনৰ অপব্যৱহাৰৰ ক্ষেত্ৰত এটা ৰাস্তা উলিয়ায় মানে বন্ধ কৰাৰ ক্ষেত্ৰত কিন্তু এতিয়া যেতিয়া তেওঁৰ বাধ্য হ'ব চ'ৰ্চটো ৰিভিল কৰিবৰ কাৰণে তেতিয়া সেই কোনে আৰু চ'ৰ্চ হ'বলৈ মানে সাহস কৰিব তেওঁলোকে চাকৰি হেৰি লৈ লয় টেলিগ্ৰাফ কাকতত মই যেতিয়া এবাৰ গুৱাহাটী মানে আমাৰ ছেক্ৰেটেৰিয়েটৰ পৰা এটা অৰিজিনেল ফাইলটোৱে মই ওলাই লৈ আহিছিলোঁ দিছিলে এজন চ'ৰ্চে আৰু সেইটো আছিলে 240 কোটি টকাৰ টিউবেল স্কেম একেটা চেলো টিউবেল
একেজন মানে অফিচাৰ তেওঁ এটা ডিপাৰ্টমেণ্টৰ হৈ যিমান দামত ক্ৰয় কৰিছিল এইকেইজন অফিচাৰ বেলেগ এটা ডিপাৰ্টমেণ্টৰ সময়ত ক্ৰয় কৰোঁতে একোটা চেলো টেবুলত প্ৰায় 4,000 অধিক টকা তেওঁ খৰচ কৰিছিল। গতিকে সেই যি নহওক সেই ৰিপৰ্টটো মোক দিছিলে এজন চ'ৰ্চে আৰু সেই ৰিপৰ্টটো মই লৈ আহি আকৌ তেওঁ ঘূৰাই দিছিলোঁ। কিন্তু এতিয়া কোন চ'ৰ্চ ওলাব যেতিয়া এই ধৰণৰ ডাটা প্ৰটেকশ্যন বিলত তেওঁ বাধ্য হ'ব যে বা তেওঁ জানিব যে মই ৰিপৰ্টাৰজনক দিম, কিন্তু ৰিপৰ্টাৰজনে আকৌ মোৰ চ'ৰ্চটোক প্ৰটেক্ট কৰাৰ কাৰণে এতিয়া তেওঁৰ লগত কোনো আইনগত তেওঁৰ সুবিধা নাই। এতিয়া সেই আইনগত মানে প্ৰটেকশ্যনটো নাই। গতিকে যেতিয়া আমি দেখিছোঁ যে হয় অল্টাৰনেট প্লেটফৰ্ম এটা লাহে মানে ই এটা স্পেচ এটা দিছে মানুহক যে আমি যিবিলাক পৰম্পৰাগত বা ট্ৰেডিশ্যনেল আমাৰ নিউজ পেপাৰ টেলিভিশ্যন প্ৰাইভেট টেলিভিশ্যন যিবিলাক কৈছে যে কাৰণ মানে পৰিস্থিতি এনেকুৱা কৰি তুলিছে চৰকাৰে হয় আমাৰ ওচৰত বিক্ৰী যোৱা নহ'লে জেললৈ যাবলৈ সাহস মানে ৰেডি হোৱা, এইটো হ'ল মানে পলিচি গভৰ্ণমেণ্টৰ। যিসকলে কম্প্ৰমাইজ কৰিছে বিক্ৰী হৈছে এডভাৰটাইজমেণ্ট দিছে 1,000 কোটি টকা এডভাৰটাইজমেণ্টত খৰচ কৰিছে কেন্দ্ৰ চৰকাৰখনে এই যোৱা 5টা বছৰত। গতিকে এডভাৰটাইজমেণ্ট দিম তোমালোকে পইচা লোৱা, প্ৰাইভেট এডভাৰটাইজমেণ্ট হ'ব তাৰ পইচা লৈ তোমালোকে এনেকৈ চলাই থাকা। কিন্তু যেতিয়া অল্টাৰনেটিভ প্লেটফৰ্মত কোনোবাই যদি নিউজ কৰিবলৈ যাব তেতিয়া নিউজৰ তেওঁকতো বাতৰিটো সংগ্ৰহ কৰিবলৈ আমাক চ'ৰ্চ লাগিব। সেই চ'ৰ্চবোৰ ক'ৰ পৰা আহিব? গতিকে সেই চ'ৰ্চৰ প্ৰটেক্ট কৰাৰ ক্ষেত্ৰত গতিকে আৰু বেছি সাৱধান হ'ব লাগিব। এইটো নহয়, তাৰ অৰ্থ এইটো নহয় যে আমি সংবাদ নকৰাকৈ থাকিম। আমি এই চেলেঞ্জটো আমি ল'ব লাগিব। আমি যিহেতু বিচাৰিছোঁ আৰু আমাৰ মাজতো মানুহ ওলাব, তাত আমি বুদ্ধিটো উলিয়াব লাগিব। সেই চ'ৰ্চ কেনেকৈ প্ৰটেক্ট হৈ থাকে, সেই চ'ৰ্চ কেনেকৈ ৰিভিল নহয়, সেইটো ক্ষেত্ৰত কিন্তু সাংবাদিকসকলৰ বা যোনে অল্টাৰনেটিভ প্লেটফৰ্মৰ কথা ভাবিছে তেওঁলোকে সেই কথাটো লাহে চিন্তা কৰিবৰ হ'ল। তাৰ লগে লগে আৰু দুটামান কথাত এডিটৰ্ছ গিল্ডে মানে আঙুলিয়াইছে। তাত হ'ল যে যিখন এই ডিজিটেল মিডিয়া এথিক্স ৰুল, ঠিক আছে, তাতে তেওঁলোকে প্ৰথমতে ক'লে যে সেলফ ৰেগুলেশ্যন কৰা, আমি তোমালোকক কণ্ট্ৰল নকৰোঁ, তোমালোকে সেলফ ৰেগুলেশ্যন কৰা। সেলফ ৰেগুলেশ্যন 3 টায়াৰৰ। এটা হ'ল যে কাৰোবাৰ যদি অভিযোগ থাকে এটা বাতৰি লৈ তেওঁলোকে অভিযোগ উত্থাপন কৰিব পাৰে আৰু অভিযোগটো ৱেবছাইটটোৱে বা তেওঁলোকে এই নিউ মিডিয়া মানে ডিজিটেল প্লেটফৰ্মৰ বাতৰি সংবাদ পৰিৱেশন কৰা তেওঁলোকে আৰু OTT প্লেটফৰ্ম তেওঁলোকে এইটো নিষ্পত্তি কৰিব লাগিব অভিযোগটো, আৰু তাৰ কাৰণে এজন গ্ৰিভান্স ৰিড্ৰেছেল অফিচাৰ এজন এপইণ্ট কৰিব লাগিব। সেইটো ক্ষেত্ৰত সেইটো প্ৰথম ফাৰ্ষ্ট লেয়াৰ। ছেকেণ্ড হ'ল প্ৰতিটো অল্টাৰনেট প্লেটফৰ্মৰ মানে যিবিলাক নিউজ পৰ্টেল বা নিউজ ৱেবছাইটছ তেওঁলোক আকৌ এটা ছেকেণ্ড লেয়াৰ অফ যিটো ছেল্ফ ৰেগুলেটৰী বডি, যিটোত ৰিটায়াৰ্ড জাজ বা এনেকৈ সমাজৰ কিছু ব্যক্তি তেওঁলোকৰ এটা যিটো অভাৰচাইট কমিটি থাকিব যে তেওঁলোকৰ ওচৰত মানে কোনোবা এজনে মোক অভিযোগ কৰিছে, তেওঁক মই দিলোঁ উত্তৰটো, তেওঁৰ অভিযোগটো তেওঁৰ নিষ্পত্তি নহ'ল, গতিকে তেওঁ ছেকেণ্ড লেভেলত মানে লঞ্চ কৰিব পাৰিব। যেনেকৈ আমাৰ এতিয়া ডিজাইন প্লেটফৰ্মটো আমাৰ অৰ্গেনাইজেশ্যনটো আমি এতিয়া 10,000 টকাৰ মেম্বাৰশ্বিপ বছৰেকীয়া, সেইটো লৈ ডিজিপাব বুলি ডিজিটেল পাব্লিকেশ্যন যিবিলাক আছে এনেকুৱা ভাৰতবৰ্ষৰ, তাকে লৈ এই ৱায়াৰ বা এনেকুৱা বিভিন্ন ধৰণৰ পাৰি এনেকুৱা বিভিন্ন ধৰণৰ পাব্লিকেশ্যন ডিজিটেল পাব্লিকেশ্যন তাৰে আমি সদস্য। গতিকে তাতে এটা তেওঁলোকে সেইটো মানে সদস্য পদ ল'ব লগা হৈছে, তাতে তেওঁলোকৰ এটা আছে। তাৰ ওপৰত হ'ল থাৰ্ড, সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট, সেইটোত হ'ল যে অভাৰচাইট কমিটি, আৰু সেই অভাৰচাইট কমিটিখন কোনে কৰিব? মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং, মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন টেকন'লজি তেওঁলোকে কৰিব, আৰু তেওঁলোকে অভাৰচাইট কমিটিটো কিন্তু গভৰ্ণমেণ্টে কনষ্টিটিউট কৰিব। গতিকে যেতিয়া কোনোবা তাত যদি এটা ডিজিটেল পাব্লিকেশ্যনত তেওঁলোকে যদি বন্ধ কৰিব বিচাৰে, তেওঁলোকে গ্ৰিভান্স ৰিড্ৰেছেলৰ ৰাস্তাটো এনেকৈ ল'ব যে মোৰ গ্ৰিভান্স তেওঁলোকে ৰিড্ৰেছ কৰিব পৰা নাই, ফাৰ্ষ্ট ৰাউণ্ডত, ছেকেণ্ড ৰাউণ্ডত, থাৰ্ডটোত যাব। থাৰ্ডটোত ক'ব যে তোমালোকে এই যিবিলাক ইউজাৰ, সেই ইউজাৰৰ যিটো অভিযোগ, এই অভিযোগ তোমালোকে নিষ্পত্তি কৰিব পৰা নাই, গতিকে তোমালোকৰ এইটো চলাই থকাত আমি নিবিচাৰোঁ। গতিকে সেই ধৰণৰ এটা, কিন্তু যিহেতু ছেল্ফ ৰেগুলেশ্যনটো ইমান ষ্ট্ৰিক্ট হ'ল, চব সচেতন হৈ গ'ল, আৰু লাহে এই ছেল্ফ ৰেগুলেটৰীটো খুব ষ্ট্ৰং কৰিলে, তাৰ লগে লগে সেইটোক চেলেঞ্জ কৰি এখন উচ্চতম ন্যায়ালয়ত এখন পিটিশ্যনো দিলে। গতিকে এইটো চলি থাকোঁতেই ডিজিটেল মিডিয়া তেওঁলোকে নতুন এমেণ্ডমেণ্ট ৰুল আনিছে। কি ৰুল কৰিছে? এই ৰুলত কৰিছে তেওঁলোকে ফেক্ট চেকিং ইউনিট, আৰু ফেক্ট চেকিং ইউনিটটো যেতিয়াই তেতিয়াই
তেওঁলোকে এখন গেজেট নটিফিকেশ্যন দি যাকে তাকে দি তেওঁলোকে এটা ফেক্ট চেকিং ইউনিট কৰিব পাৰে আৰু PIBক দিছে দায়িত্ব আৰু তেওঁলোকে এইটো টেক ডাউন মানে এইটো নিউজ অসত্য এতিয়া যিকোনো নিউজে অসত্য হ'ব যি বুৰঞ্জী ইতিহাস তেওঁলোকে নতুনকৈ লিখা আৰম্ভ কৰিছে গতিকে সেই প্ৰকৃত বুৰঞ্জীবিদসকলে ইতিহাসবিদসকলে যি তথ্য আমাক দি থৈ গৈছে যি সত্যৰ ওপৰত প্ৰতিষ্ঠিত সেইটোতো আজিৰ এই বৰ্তমানৰ চৰকাৰ দিনত সেইটোতো এটা অসত্য গতিকে যিকোনো অচিলা ল'ব পাৰে যে এই ফেক্ট চেকিং ইউনিটে পালে যে এইটো দিছ ইজ নট বেছড অন ফেক্ট গতিকে টেক ইট ডাউনৰ লগে লগে তেওঁলোকে অকল ৱেবছাইটটোত নহয় ৱেবছাইট ইণ্টাৰমিডিয়েৰিজ মই যদি ফেচবুকত আছোঁ ফেচবুকক ক'ব মই যদি ইউটিউবত আছোঁ ইউটিউবক ক'ব টুইটাৰক ক'ব তেওঁলোকক ক'ব যে তোমালোকে এই নিউজটো ব্লক কৰি দিয়া সেইটো আনিছে এতিয়া ডিজিটেল মিডিয়া IT ৰুলছ মানে এমেণ্ডমেণ্ট ৰুলছ 2023 যিহেতু দেখিলে যে 2021ত ছেল্ফ ৰেগুলেশ্যনৰ কথা কওঁতে ছেল্ফ ৰেগুলেশ্যনটো সেই অল্টাৰনেট প্লেটফৰ্মত তেওঁলোকে সকলোৱে সচেতন হৈ খুব মানে পানী নসৰাকৈ ধুনীয়াকৈ কৰি ল'লে যাৰ ফলত তেওঁলোকে এটা ডিষ্টিংগুইছ হৈ গ'ল যে কোনোবাই যদি ফেক নিউজ কৰিছে বা এইধৰণৰ নীতি নিয়ম নমনাকৈ বা যিখিনি মিডিয়া এথিক্স বেছিক মিডিয়া এথিক্সখিনি থাকে সেইখিনি অন্ততঃ তেওঁলোকে ফ'ল' কৰি আছে গতিকে তেওঁলোকে কোনো ভুল উলিয়াব পৰা নাই কোনো ত্ৰুটি উলিয়াব পৰা নাই দোষ মানে আঙুলিয়াব পৰা নাই থাৰ্ড লেয়াৰত যাবৰ কাৰণে সেইকাৰণে আনিছে এতিয়া তেওঁলোকে যে ফেক্ট চেকিং মোৰ ফেক্টটো কোনে নিৰ্ধাৰণ কৰিব PIB প্ৰেছ ইনফৰমেশ্যন ব্যুৰ অৰ্থাৎ মই এজন সাংবাদিকে তেওঁ অনুসন্ধানৰ ভিত্তিত তেওঁ তথ্য সংগ্ৰহ কৰি এটা বাতৰি পৰিৱেশন কৰিব সেই ক্ষেত্ৰত এইটো চূড়ান্ত কথা কিন্তু ক'ব চৰকাৰৰ এটা এজেঞ্চি প্ৰেছ ইনফৰমেশ্যন ব্যুৰ গতিকে ক'ত গণতন্ত্ৰ থাকিল ক'ত সাংবাদিকতাৰ মানে স্বাধীনতা থাকিল এতিয়া মানে প্ৰচাৰ চলাইছে কেনেকৈ যে কলনিয়েল এটা নীতি আছিলে প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেশ্যন বিল হয় চিপাহী বিদ্ৰোহ হোৱাৰ পাছতেই 1867ত প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেশ্যন বিল যিখন আছিলে এক্ট আছিলে ব্ৰিটিছ চৰকাৰে আনিছিলে কিন্তু তাতকৈ ভয়াৱহ এই ৰেজিষ্ট্ৰেশ্যনত কি বুলি কৈছে যে যদি কোনোবা উগ্ৰপন্থীৰ লগত বা এনিথিং এগেইনষ্ট দ্য ইণ্টাৰেষ্ট অফ দি ষ্টেট ৰাষ্ট্ৰৰ বিৰোধী কিবা যদি কাম কাজত লিপ্ত থাকে সেই ব্যক্তিয়ে কোনো ধৰণৰ সংবাদ বিশেষকৈ বাতৰি কাকত প্ৰকাশ কৰিব তেওঁলোকে নোৱাৰিব আৰু সেইটো প্ৰেছ ৰেজিষ্ট্ৰেশ্যন বিল আগতে আছিলে সেনেকুৱা ক্ষেত্ৰত ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটকে পাৱাৰ দিয়া আছিলে যদি সেইটো বন্ধ কৰিব লাগে কিবা এটা প্ৰকাশন বন্ধ কৰিব লাগে এতিয়া প্ৰেছ ৰেজিষ্টাৰ তেওঁ চেণ্ট্ৰেলি ভাৰতবৰ্ষৰ যিকোনো মানে অঞ্চলতে কোনোবা যদি প্ৰকাশ কৰিছে তাত সেই প্ৰকাশ তেওঁ বন্ধ কৰিব পাৰে আৰু কেনেকুৱা যুক্তিত যে মানে উগ্ৰপন্থীৰ যেনেকৈ আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট UAPA কেনেকুৱা কাৰ বিৰুদ্ধে প্ৰয়োগ কৰিছে কাশ্মীৰত সাংবাদিকৰ বিৰুদ্ধে প্ৰয়োগ কৰিছে কাশ্মীৰৰ সাংবাদিক এজন তেওঁ এইটো তাতে অলপতে এডিটৰ্ছ গিল্ডে এইটো তেওঁ কণ্ডেম কৰি এইটো বিষয়ে তেওঁলোকে উল্লেখ কৰিছে এইটোত কাশ্মীৰৰ NIA তেওঁক এৰেষ্ট কৰিছিল NIA মাতিছিল যে আপুনি আমাৰ অফিচলৈ আহক অলপ কথা আছে আৰু গৈ পোৱাৰ পাছতে তেওঁক এৰেষ্ট কৰিছিল ইৰফানৰ তেওঁ 2015 চনৰ পৰা তেওঁ জাৰ্নেলিষ্ট হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল পলিটিক্স আৰু হিউমেন ৰাইটছ কাশ্মীৰত তেওঁ এক্সটেনচিভলি কভাৰ কৰিছিল আৰু তেওঁ আৰ্টিকল 370 মানে এব্ৰগেশ্যন এইটো নোহোৱা কৰি দিয়াৰ পাছৰ পৰাই তেওঁ অনলাইন পাব্লিকেশ্যন এটা আৰম্ভ কৰিছিল ওৱান ডে মেগাজিন বুলি WND ওৱান ডে মেগাজিন গতিকে এইখন বন্ধ কৰাৰ কাৰণে তেওঁ বিৰুদ্ধে মানে এটা NIA ক'লে যে তেওঁ টেৰৰ ফাণ্ডিঙত তেওঁ জড়িত হৈ আছে গতিকে মানে কোনোবাই যদি তেওঁ মানে অলপমান মূৰ দাঙি থিয় হৈ অলপ স্পষ্টভাৱে আৰু সত্য কথাখিনি আনিবলৈ চেষ্টা কৰিছে তেওঁ যিকোনো উপায়েৰে বাধা দিবলৈ উঠি পৰি লাগিছে আৰু এই ক্ষেত্ৰত ডিজিটেল পাৰ্চনেল ডেটা প্ৰটেকশ্যন বিল এইটো মানে বিল পাছ কৰাৰ লগে লগে প্ৰেছিডেণ্টে এইটো এছেণ্ট দিছে য'ত এডিটৰ্ছ গিল্ডে তেওঁলোকে কৈছিল যে এইখন মানে পাৰ্লিয়ামেণ্টাৰী কমিটিত যাওক তাতে বিতং আলোচনা হওক আৰু গোটেই প্ৰচেছটো আছিলে মানে আনডেম'ক্ৰেটিক সাধাৰণতে বিল এখন পাব্লিক কনচালটেশ্যনৰ কাৰণে এৰি দিয়ে
পাব্লিক কাউন্সিলত বিভিন্ন ধৰণৰ মানুহৰ পৰা জনসাধাৰণৰ মতামত লৈ বিলখন তেওঁলোকে ড্ৰাফটিং কৰে বা পৰৱৰ্তী সময়ত এইখন আনে সেইটো প্ৰচেছটোৱেতো যোৱা নাই গতিকে তেওঁলোকে দেখিছে যে এই এটা বিৰোধিতাৰ সন্মুখীন হৈছে জনসাধাৰণৰ মাজত অসন্তুষ্টিৰভাৱে গা কৰি উঠিছে আৰু সেই অসন্তুষ্টিবিলাক এছাম মিডিয়াটো তেওঁলোকে ক্ৰয় কৰিলে ঠিক আছে কিন্তু অল্টাৰনেট বিকল্প মাধ্যমত যদি বাতৰিবোৰ ওলাই থাকে তেতিয়াতো কাম নহ'ব গতিকে বিকল্প মাধ্যমক যেনে তেনে তাত নানা ধৰণৰ এটা যদি IT মিডিয়া এথিক্স ৰুল হোৱা নাই তেতিয়াহ'লে পাৰ্চনেল ডাটা প্ৰটেকশ্যন বিল মানুহে মাজত প্ৰচাৰ কৰি দিছে যে পাৰ্চনেল ডাটাটো মোৰ যাতে চুৰি নহয় তাৰ কাৰণে চৰকাৰে বহুত কঠোৰ পদক্ষেপ ল'ব 250 কোটি টকা মানে ফাইন কৰিব মানে ভাবিব ঠিকে আছে মোৰ এতিয়া অন্ততঃ ফেচবুকবিলাক প্ৰটেক্ট হৈ থাকিব কোনোবাই কৰিলে মই দি দিম কিন্তু তেওঁলোকৰ উদ্দেশ্যটো সেইটো নহয় উদ্দেশ্যটো হৈছে যে জনসাধাৰণক যিকোনো তেওঁলোকে দিয়া এই তথ্য সংগ্ৰহ কৰিব পাৰিব ডাটা প্ৰিন্সিপাল যিবিলাক তেওঁলোকৰ এজেঞ্চি আৰু তাৰ লগে লগে প্ৰেছ ৰেজিষ্ট্ৰেশ্যন বিল যিখন তেওঁলোকে আনিছে এইটো আগত আছিল প্ৰভিজনটো তেওঁলোকে যে এতিয়া যিকোনো যে পুলিচ বা যিকোনো তেওঁলোকৰ মানে ৰাষ্ট্ৰৰ এজেঞ্চি তেওঁলোকক ৰেইড কৰিব পাৰিব ৰেইড কৰি চিজ কৰিব পাৰিব অৰ্থাৎ যদি চৰকাৰ বিৰোধী বা বাতৰি প্ৰকাশ হৈ আছে ক'ৰবাত সেইবোৰ তেওঁলোকে চিজ কৰিব বন্ধ কৰিব প্ৰেছ বন্ধ কৰিব গতিকে সংবাদ মাধ্যমৰ ক্ষেত্ৰত আগত দিনবিলাক সাংবাদিকৰ কাৰণে আৰু বেছি প্ৰত্যাহ্বানমূলক হৈছে যদি আমি সাধাৰণ ৰাইজে এই বিলকেইখন বিশেষকৈ শেহতীয়াকৈ যি 3খন বিল আনিছে এই বিলকেইখনৰ ওপৰত এইটো যদি মতামত গঢ় লৈ নুঠে তেতিয়াহ'লে সাংবাদিকসকলৰ কিন্তু আৰু তেওঁলোকৰ স্বাধীনতা কোনো পৰিৱেশ ভাৰতবৰ্ষত নাথাকে সামান্যতম নিউজ কৰাৰ স্বাধীনতাও থাকিব বাকী সকলো ধৰণৰ বাতৰি আপুনি কৰি থাকক কিন্তু চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ বিৰুদ্ধে এই আপোনাৰ মানে বাতৰি আৰু তেওঁলোকে বৰদাস্ত নকৰে আৰু তাৰ কাৰণে তেওঁলোকে আইনগত পদক্ষেপ লৈছে এইটো এনেকুৱা নহয় এটাতো আছেই ট্ৰল বাহিনী এৰি দিয়ে তেওঁলোকে অনুসন্ধানমূলক বাতৰি এটা কৰক তেওঁ লগে লগে ট্ৰল কৰিব তেওঁলোকে মানে আমি ৰবিশ কুমাৰক দেখিলোঁ যে তেওঁ এতিয়া নিজে আকৌ অল্টাৰনেটিভ প্লেটফৰ্মত গৈছে আৰু অল্টাৰনেটিভ প্লেটফৰ্মতো তেওঁ আৰু বেছি জনপ্ৰিয় হৈ উঠিছে তেখেতৰ যি সাহসী আৰু অনুসন্ধানমূলক সাংবাদিকতা সেই জনসাধাৰণৰ মাজত সঁহাৰি পাইছে গতিকে সেই ৰবিশ কুমাৰৰ নিচিনা ব্যক্তিক এতিয়া কেনেধৰণে তেওঁলোকে মানে কণ্ট্ৰল কৰে তাৰ কাৰণে এইবিলাক আইন গতিকে আমি নেটৱৰ্কিং লাগিব অল্টাৰনেট প্লেটফৰ্মত যিবিলাক আমি আছোঁ এই নেটৱৰ্কিংবিলাক দৰকাৰ আৰু ৰেভিনিউ মডেল অল্টাৰনেটিভ ৰেভিনিউ মডেল আজি আপোনালোকে উল্লেখ কৰিছে যে কেনেকৈ মানে এটা ট্ৰাষ্টে কেনেকৈ আগবাঢ়িব পাৰে এতিয়া মই দেখিছোঁ এটা যে দ্য গাৰ্জিয়ান তেওঁলোকে কিন্তু এটা অল্টাৰনেটিভ ৰেভিনিউ মডেল তেওঁলোকে লৈছে আৰু এইটো তেওঁলোকে লৈছে মেম্বাৰশ্বিপ দ্য গাৰ্জিয়ান কাকতে এতিয়া কোনো এডভাৰটাইজমেণ্ট তেওঁলোকে পাব্লিছ নকৰে এই কৰ্পৰেট এডো নলয় তাততো তেওঁলোকে গভৰ্ণমেণ্ট এড লোৱাৰ কথাই নাহে গতিকে কোনো এডৰ নহয় তেওঁলোকৰ মেম্বাৰ যিবিলাক মেম্বাৰসকলে তেওঁলোকে ফাণ্ডিং কৰিছে আৰু তেওঁলোকে কিন্তু নিউজটো তেওঁলোকে ছাবস্ক্ৰিপশ্যন মোডতো যোৱা নাই কাৰণ মই যেতিয়া এটা ছাবস্ক্ৰিপশ্যন মোড কৰি দিওঁ লগে লগে নিউজটো এচাম মানুহৰ কাৰণে বন্ধ হৈ যায় গতিকে এটা বাতৰিটো বন্ধ হৈ যায় গতিকে খালি তেওঁলোকে কয় যে যদি আপুনি বাতৰিটো পঢ়িছে আপুনি এটা আমাক অলপ এটা বৰঙণি দিব পাৰে এটা আমাৰ যাতে আমি নিউজখিনি আমি চলাই নিব পাৰোঁ আৰু এতিয়া তেওঁলোক এতিয়া প্ৰফিট মেকিঙত আহিছে এই প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকে প্ৰফিটত আহিছে আৰু তাৰ আৰু এটা তেওঁলোকে যিটো ব্যৱস্থা লৈছে সেইটো হ'ল যে যিসকল মেম্বাৰে তেওঁলোকক কণ্ট্ৰিবিউট কৰে তেওঁলোককো এডিটৰিয়েল মিটিঙত ছাজেশ্যন দিবলৈ তেওঁলোকে সুবিধাটো দিছে যে তেওঁলোকেও যাতে প্ৰকাশ কৰিব পাৰে যে এনেকুৱা ধৰণৰ বাতৰি এটা আপোনালোকে কৰিব নেকি এডিটৰিয়েল মিটিং বৰ্ড মানে যেতিয়া মিটিং হয় এডিটৰিয়েল মিটত সেই মেম্বাৰসকলক তেওঁলোকে পাৰ্টিচিপেট কৰিব দিছে তেওঁলোকৰ ছাজেশ্যন লৈছে যে তেওঁলোকে কৈছে যে এনেকুৱা এটা বাতৰি আছে আপোনালোকে কৰিব নেকি তাৰ লগে লগে ৰিডাৰ ফাণ্ডেড ফেল'শ্বিপ কিছুমান ৰত্নাই কৰিছে কেইবাটাও ফেল'শ্বিপ কিছুমান অল্টাৰনেট প্লেটফৰ্ম তেওঁলোকে কোনো ছাবস্ক্ৰিপশ্যন নাই ইণ্ডিয়া টুগেডাৰ বুলি তাতে ৰিডাৰসকলে তেওঁলোকে ফাণ্ডিং কৰে আৰু সেই ৰিডাৰে
তেওঁলোকে এটাই বিচাৰে যে আমাক প্ৰকৃত বাতৰিটো লাগে, কাৰণ বাতৰি পোৱাৰ অন্য কোনো ৰাস্তা নাই, বাকীখিনি কাকত বা অন্য ধৰণৰ প্লেটফৰ্মত তেওঁলোকে বাতৰিটো নাপায়। গতিকে তেওঁলোকেও বিচাৰে যে আমি বাতৰিটো তেওঁলোকে আপোনালোকে সাংবাদিকজনক দিয়ক, তেওঁ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি তথ্য আহৰণ কৰি যাতে বাতৰিখিনি প্ৰকাশ কৰিব পাৰি। গতিকে ৰিডাৰ্ছ ফাণ্ডেড মানে বাতৰি প্ৰকাশ কৰা এইটো এটা হয়তো অল্টাৰনেটিভ হ'ব পাৰে। মানে আমি চেলেঞ্জখিনিতো লিগেল চেলেঞ্জখিনি থাকিবই, কিন্তু তাৰ কাৰণে ডিজিটেল স্পেচটো কিন্তু আমাৰ খুব দৰকাৰী স্পেচ। ছ'চিয়েল মিডিয়াটো এডিটৰ নাই, ছ'চিয়েল মিডিয়াত কি আহে এইটো ডাঙৰ কথা নহয়, তাত এডিটৰ নাই, গতিকে তাতে আনএডিটেড, সেইটো ক্ষেত্ৰত আমি বেছি মূৰ ঘমাই লাভ নাই। ছ'চিয়েল মিডিয়াত আমি এডিটেড কণ্টেণ্ট কিমান বেছি বঢ়াব পাৰোঁ। অৱশ্যে মোৰ এটা ৰিজাৰ্ভেশ্যন আছে, আমাৰ সমস্যা হ'ল যে প্ৰগ্ৰেছিভবিলাক আকৌ বেছি প্ৰগ্ৰেছিভ। মানে আপুনি মই এটা অৰ্থতে কৈছোঁ যে প্ৰগ্ৰেছিভবিলাকে অলৰেডি প্ৰগ্ৰেছ হৈ থাকে, তেওঁলোকে দেখি যে এইটো নিউজটোতো বাৰু ঠিকে ভালেই নিউজ কৰিছে, বেয়া বুলি নকয় তেওঁলোকে, এই নিউজটো মই গম পালোঁ এইটো, কিন্তু সেই বাতৰিটোতকৈও তেওঁলোকে বেছি সময় খৰচ কৰে যিটো ফেক নিউজটোত মানে একদম যুক্তি তৰ্ক খটাই মেলি তেওঁলোকে এইটো উঠি পৰি লাগে, সেইটো অলৰেডি এবাৰ এষ্টাব্লিছ হৈ গ'ল, এইটো ফেক। পজিটিভ বুলি অৰ্থত এইটো কৈছোঁ যে যিটো অল্টাৰনেট প্লেটফৰ্মে অনুসন্ধান কৰি বাতৰি পৰিৱেশন কৰিছে, সেই বাতৰিৰ প্ৰচাৰ কিন্তু যিসকলে আমি বিচাৰিছোঁ যে সাংবাদিকতা জীয়াই থাকক, সেইসকলে নিজে দায়িত্ব গাত পাতি ল'ব লাগিব। ফেচবুকে শ্বেয়াৰ নকৰে আজিকালি, ফেচবুকে বন্ধ কৰি দিছে। ফেচবুকে যেতিয়া নিউজবিলাক পাওঁ তেওঁলোকৰ এলগৰিথিমত দি দিছে, এইটোবিলাক এলগৰিথিম বেছড। মিলিয়নছ এণ্ড মিলিয়নছ অফ ফেচবুক পোষ্ট আহি আছে, তাতে হিউমেন এডিটৰ নাথাকে। এলগৰিথিমটো যেতিয়াই তেওঁলোকে টুইক কৰিব সেই হিচাপে মানে, গতিকে ফেচবুকত আপুনি কোনো এতিয়া নিউজ প্লেটফৰ্মৰ বাতৰি আপুনি এতিয়া প্ৰচাৰ নকৰে, তেওঁলোকে প্ৰচাৰ কৰিব তাৰ যিখিনি ফলোৱাৰ্ছ, আৰু এইটো খুব ভাল কথা, অপিনিয়ন ট্ৰাষ্টত ইমান মানে তাত অতি কম সময়তে যথেষ্টখিনি বৃদ্ধি পাইছে। মই যিটো মানে খুব ভাল, আমি যথেষ্ট আগ্ৰহী, মানে যথেষ্ট মানে ইনস্পায়াৰ্ড যে সেই মানুহখিনিয়ে কিন্তু এটা ডাঙৰ ভূমিকা পালন কৰিব। কিন্তু বাতৰি শ্বেয়াৰ কৰিব লাগিব, মানে আমি ইমান বেছি শ্বেয়াৰ কৰিব লাগে যাতে ফেক নিউজৰ জেগাটো এই নিউজবিলাকে দখল কৰে, সেই স্পেচটো দখল কৰিব লাগিব। নহ'লে সেই স্পেচটো যদি আমি এৰি থওঁ, আমি নিজে পঢ়ি মই নিজে জ্ঞানটো লৈ থৈ দিলোঁ, সেইটোত লাভ নহ'ব বিশেষ, আৰু সেইটোৱে তেওঁলোকে বিচাৰিছে, হয়নে? গতিকে সেইটো ক্ষেত্ৰত মই ভাবোঁ যে এইটো এটা ভূমিকা ল'ব লাগে, কাৰণ আমাৰ বিপদ মানে সাংবাদিকতাৰ মানে ভৱিষ্যত খুব মানে সহজ হৈ থকা নাই, এই আৰু বেছি মানে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। গতিকে মই এই বিষয়কেইটা মই উত্থাপন কৰি মই আজি এই আপোনালোকৰ এই অনুষ্ঠানটি এবছৰ পূৰ্ণ হোৱাৰ বাবে সকলোকে অভিনন্দন জনাইছোঁ।